सुबह 8 बजे। নমস্কাৰটো সুন্দৰকৈ গ্ৰহণ কৰি ল'ব ৰাতিপুৱা উঠিলোঁ বাই ক'লে বোলে মই চাহ দিবলৈ নাই নিজে চাহ বনাই নিজে খা কাৰণ তই ইমান দেৰিকৈ শুই আছ মানে শুই থকা সিহঁতে হাত ধৰিব নোৱাৰে যে কথাটা সঁচা হৈ পৰিলে গতিকে আৰু কি কৰিব উপায়টো নাই চাহটো খাব লাগিব ৰাতিপুৱা গতিকে চাহকাপ বনাই মেলি ধুনীয়াকৈ খালোঁ তো বাহিৰত ভাবিছোঁ আজি ৰ'দ দিছে কিন্তু ৰ'দ দিয়া নাই বৰষুণ খেলি খেলি অৱস্থা বেয়া কৰিলে চাওঁ ছাতি ৰাতি বিয়নি নেৰিবি মানে দোকানলৈ গৈছিলোঁ ছাতিটো লৈ যাবলগা হৈছে ইমানে বেছি বৰষুণ ইয়াত তো সিহঁতলৈ শুবলৈ মই চিফ্ট কৰি আহিছিলোঁ এইপিনে বায়ে কৈছে বোলে ময়ো চিফ্ট কাম নেকি এপেকেটে তাইকো দিলোঁ এপেকেট এইপিনে গুডু আৰু এইপিনে মোৰ ডাঙৰ ভাগিনে ই এবাৰ মেট্ৰিক দিব গতিকে পঢ়ি আছে তাকো দিলোঁ তাৰপিছত মই মাইনুক অলপ সময় পঢ়ালোঁ আৰু এইকেইদিন ইমানেই বেছি বৰষুণ হৈছে গতিকে একদম গুৱাহাটীত বানপানী হৈ গৈছে আৰু বোলে কাৰেণ্ট নাই ঘৰত মানে কালি এটুপিও পানী নাছিলে গতিকে গা ধুবৰ কাৰণে আজি ভালকৈ গাটো ভালকৈ ধুই ল'লোঁ তো এইপিনে মই মানুহ দেখি দেখিলোঁ বা ভাগৰ বোলো বহুত মানুহ প্লেন আছে তোৰ ডাইনিং টেবুল সজাই থবৰ কাৰণে কিবা এটা মই সজাই দিওঁ তো সজাই মেলি দিলোঁ তাৰপিছত বোলো বাক অলপ সহায় কৰি দিলে সহায় কৰি বিয়া হৈ যোৱাৰ পিছত আমাৰ বা ভণ্টিবোৰ একেৰাহে লগ নাপাওঁ গতিকে বোলো এনেকৈ কোৱালিটি সময় অলপ পাৰ কৰোঁ তাৰপিছত মই ভাগিনকেইটাৰ লগত অলপ খেলিবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু খেলোঁতে তাৰ অলপ বাৰু সি একো দুখ নাপালে ভালেই হ'ল তো এই ভিডিঅ' অহাৰ পিছত